সাবস্ক্ৰাইব কৰিব শইকীয়া টেকনিকেল আৰু লগতে বেল আইকন দবাব আমাৰ ভিডিঅ' প্ৰথমতে চাবলৈ। চীনৰ কোম্পানী ৰেডমিয়ে বহুতো মোবাইল ফোন ভাৰতীয় বজাৰত উলিয়াইছে। বেছিভাগ মানুহে পছন্দও কৰিছে, যাক কম টকাতে এটা ভাল মোবাইল ফোন লাগে। আজি আপোনালোকক ছেমছাঙৰ এটা মোবাইল ফোনৰ কথা ক'ব ওলাইছোঁ, যিটোৱে ৰেডমি ভিভ'ক পিছ পেলাই দিছে। ছেমছাং এটা জাপানৰ কোম্পানী, যিটো কোম্পানীয়ে ভাৰতত বহুত দিনৰ পৰাই প্ৰডাক্ট বেচি আছে। চীনৰ কোম্পানীবোৰে এই কোম্পানীটোৰ কাষ্টমাৰ টানি লৈ গৈছে। ছেমছাঙৰ নতুন প্ৰডাক্ট লাঞ্চ কৰি আছে। এতিয়া ছেমছাঙৰ নতুন মোবাইল ছেমছাং গেলেক্সি অন J7 মেক্স লাঞ্চ হ'ল, যিটো ৰেডমি আৰু ভিভ'ক টক্কৰ দিছে। আহক ফোনটোৰ বিশেষত্ব জানো। 5.7 ইঞ্চৰ ডিছপ্লে আছে, 4GB ৰেম আৰু 32GB ইণ্টাৰনেল ষ্ট'ৰেজ আছে, যাৰ SD কাৰ্ডৰ জৰিয়তে 256GB লৈকে মেমৰি বহাব পাৰে। কেমেৰাও বহুত ধুনীয়া, আগত 13 মেগাপিক্সেল, পাছত 13 মেগাপিক্সেলৰ কেমেৰা আছে, যিটোৱে ধুনীয়া চেলফি ল'ব পাৰে। 1.6 অক্টা-কোৰ মিডিয়া টেক প্ৰচেছৰ দিয়া আছে, 3300 mAhৰ দমদাৰ বেটাৰী দিছে। ইয়াৰ দাম প্ৰায় 17,900 টকা। যদি আপোনাৰ বাজেট ঠিক আছে, আপুনি এই মোবাইল তেন্তে আপুনি এইটো ল'ব পাৰে। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। মই পাছতো এনেকুৱা সম্বন্ধীয় ভিডিঅ' আপলোড কৰিম, চাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব।